Kira, you anai. Ora, শুনাচোন মই ইন্সপেক্টৰ ৰাহুল বৰুৱা এই সোণতলী থানালৈ ট্ৰেন্সফাৰ হৈ আহিছোঁ নমস্কাৰ ছাৰ নমস্কাৰ আচ্ছা এই নমস্কাৰ এই মানুহজন যে আহিছিলে ট্ৰেইনখন চাই চাই যে গুচি গ'ল সেইজন মানুহ কোন হয় এজন তেখেত অসীম হাজৰিকা ছাৰ অসীম হাজৰিকা আমাৰ ইয়াৰে এটা চাহ বাগানৰ মালিক বৰ্তমান তেওঁৰ মানসিকভাৱে অলপ অসুস্থ ছাৰ কিয় কি হৈছিল তেখেতৰ বৰ ডাঙৰ কথা ছাৰ তেখেতৰ দুজন ল'ৰা ডাঙৰজন গুৱাহাটীত কিবা ভাল চাকৰিত আছিলে নেকি ছাৰ কিন্তু আজি প্ৰায় 6 মাহৰ আগৰ পৰা তেওঁ নোহোৱাই হ'ল দেউতাই সদায় আহি বাট চাই থাকে ছাৰ নোহোৱা হৈ গ'ল মানে
ক'ৰ পৰা নোহোৱা হ'ল কেনেকৈ নোহোৱা হ'ল পুলিচে একো তদন্ত কৰা নাই নেকি? সেইবোৰ কথা মই নাজানো ছাৰ। সেইটো তহঁতৰ ঘৰ। আচ্ছা আপুনি পাৰিলে অলপ সহায় কৰিব যেন ছাৰ। বেয়াই লাগে মানুহজনৰ কাৰণে। চাম বাৰু ঠিক আছে। থানাখন কোনফালে বুলি ক'লা? সেইখন অলপ আগত গ'লেহে পাব ছাৰ। বলক মই লগতে যাম। ঠিক আছে ব'লা। বৰদেউতা চাহ খাওঁ। বৰদেউতা বিকাশ বা ৰাতিপুৱাই কেনি গ'ল? বৰদেউতা বিকাশ কিন্তু আজিকালি বৰ বেয়া হৈছে। কিবা এটা উপায় কৰক, নহ'লে কিন্তু তই ৰাতিপুৱা ক'লৈ গৈছিল? কোনো কাম কাজৰ ধান্দা নাই? কিয় তুমি আছাই নহয়? এটাতো নোহোৱাই হ'ল। চুপ! ইমানবোৰ সম্পত্তি কি কৰিব? চুপ! অভদ্ৰ অকৰ্মণ্য! ইমান তললৈ গৈছ তই? আকাশ আহক ৰ, তোৰ ব্যৱস্থা কৰি আছোঁ। সি থাকিলে নিশ্চয় আহিলে হয়। ক'ৰবাত মৰি থাকিল চাগে। তাৰ চিন্তা কৰি লাভ নাই, মোৰ চিন্তা কৰা। ঐ আকাশ মৰা নাই, আকাশ মৰিব নোৱাৰে, সেইদিন আহিবই। নমস্কাৰ। নমস্কাৰ। মই ইন্সপেক্টৰ ৰাহুল বৰুৱা। হয় আপোনালোকৰ ওচৰৰ সোণতলী থানাখনত নতুনকৈ ট্ৰেন্সফাৰ হৈ আহিছোঁ। হয় আপোনালোক বাহিৰত বহি থকা দেখি সোমাই আহিলোঁ। বেয়া নাপাব। কিয় বেয়া পাম? নিশ্চয়। থেংক ইউ। পুলিচৰ দেশত অহা হ'লে মই আপোনাক বহিব নকলোহেঁতেন। কিয় ক'লে? পুলিচতো মানুহেই। নিশ্চয়, কিন্তু কেতিয়াবা কেতিয়াবা খাকী পোছাকৰ তলত মানুহৰ ৰূপী দানৱ সোমাই থাকে। মই সেইসকলৰ কথাহে কৈছোঁ, বেয়া নাপাব। নাই নাপাওঁ, কিন্তু আপোনাৰ পুলিচৰ প্ৰতি মানে সেইসকলৰ প্ৰতি আপোনাৰ ইমান বেয়া ভাৱ উপজিল কিয়? কি হৈছিলে? আৰু এই ল'ৰাজন যে ওলাই গ'ল? এইজন মোৰ সৰু ল'ৰা। মোৰ দুটা ল'ৰা, ডাঙৰটো আকাশ। আকাশৰ দৰে বিশাল মোৰ হ'ব লগা পতি, আৰু সৰুটো বিকাশ। আজিকালি অলপমান বেয়া হৈছে। আপুনি কোন? ক'লোৱে দেখোন হ'ব লগা বোৱাৰী। আপুনি কোন? মই ইন্সপেক্টৰ ৰাহুল বৰুৱা, নতুনকৈ ট্ৰেন্সফাৰ হৈ আহিছোঁ। কিয় ৰহমান দা গ'লগৈ নেকি? তেখেতেতো মোক এবাৰো নজনালে। এতিয়া কি হ'ব? এতিয়া কি হ'ব মানে? নাই নহয় মানে তেখেতে আমাৰ কেছটো চাই আছিলতো, সেইবাবেহে। সেইজনে একো গুৰুত্বই নাই। কেতিয়াবা উল্টা থানালৈ গ'লে কয়হে আৰু নাহিব ইয়ালৈ ইত্যাদি বিভিন্ন কথা তেওঁ কয়। প্ৰকৃততে কি হৈছিল ক'ব নেকি? কি ক'ম, কিমানক ক'ম? তথাপি শেষবাৰৰ কাৰণে আপোনাক ক'ম, নাজানো উপকাৰ এখনে অপকাৰ হয়। মোৰ ডাঙৰ ল'ৰা আকাশ গুৱাহাটীত চাকৰি কৰিছিল, আৰু সৰুটো বিকাশ। বৰদেউতা ব'লক, আপোনাৰ ভোক লাগিছে নহয়, কিবা এটা খাবলৈ দিওঁগৈ। সি আজি কিছুদিনৰ পৰাহে মতলবী হৈছে। সৰুতে অচিন ৰোগত মাক ঢুকুৱাত বৰ মৰমেৰে মই সিহঁতক ডাঙৰ দীঘল কৰিলোঁ। অৱশ্যে সিহঁত দুয়োটাই দুটাক বৰ মৰম কৰিছিল।
দেখিছ হাৰি গলি মোৰ লগত বল আকৌ যাওঁ বল ইফালে ইফালে দাদা চাইছোহে মই তোৰ বেগত কিমান টকা আছে আছে দে কেইটামান মই 100 টকা এটা লৈছো এই পইচা তাত নাই ৰ ইয়াত আছে 100 টকা ল খুজিলে আৰু পালিহেঁতেন পিছে এতিয়া নহ'ব দাদা আজি মই কলেজত প্ৰগ্ৰেম আছে আহোঁতে অলপ কষ্ট হ'ব বুজিছ তাৰমানেতো বাইকখন লাগে ন হয় ল থেংক ইউ দাদা তুই বিশ্বাস খুল 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 বিশ্বাস খুল 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 বরাবর বরাবর খুল বললে এটা ইয়াৰ এইবোৰ বদমাছে মোৰ ভাল লাগে কি হলো বৰ ভদ্ৰ হৈ বহি আছো যে এই তোৰ ভৰিটা কি হ'ল চাওঁ কষ্ট পালো মই অলপ ক'ত কষ্ট পালি পৰিলো বল বল ডাক্তৰ দেখুৱাইছ না বল ডাক্তৰ ডক্টৰক দেখুওৱা নাই ডক্টৰ তাত কোনে যাব ডক্টৰ ফিজ 300 টকা এক্সৰে কৰাব লাগে 300 টকা আৰু মেডিচিন এসোপা দিব 1000 টকা মান সব মিলাই 2000 টকা লাগে নাযাওঁ দে মই তেনেকে নহ'ব ডাক্তৰ ওচৰত যাব লাগিব নাযাওঁ দে ডাক্তৰ দেখালে ভাল হ'ব নেকি এইটো ল আৰু এতিয়া ডাক্তৰ দেখুৱা তই কৈছ যেতিয়া যাওঁ দে আৰু যা ডাক্তৰ দেখুৱা ডক্টৰতে দেখ দাদা এই ডক্টৰে যদি মোক ইনজেকশ্যন দিয়ে বুজিছ মই এই বেণ্ডেজটো এনেকে খুলিম এনেকে খুলিম আৰু এনেকে যেতিয়া খোলাটো হৈ যাব মোৰ তাৰপিছত মই এনেকে থিয় হ'ম আৰু এনেকে যাম আকাশ মই দাদা 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 কি হলো হেই 1000 টকা দে লাইফ স্টাইল চেঞ্জ কৰ কথাটো কি এই নাই না 1000 টকা দে আকৌ কথাটো কৈছো এই নাই না আকৌ ক 1000 টকা দিবি নাই হ'ব দিম দে তেন্তে এইটো ল তোৰ এপইণ্টমেণ্ট লেটাৰ বল দে ডাক্তৰ আমি বল দেবা দেবা এখন চোৱা মোৰ এপইণ্টমেণ্ট এটা আহি গ'ল কালিয়ে যাব লাগিব দেউতা দাদা তই মানে কালি আজি যাবি গৈ কালিতো জইনিং
ব'ল মই বাইক লৈ লওঁ হা অঁ লওঁ হ'ব দেউতা কিয় কেইজনমানে বিশ্বাস তুমি কৰিছে আহাচোন তুমি আজিৰ কাৰণে তুমি আহাচোন তুমি আহাচোন বহাচোন তুমি বহাচোন ৰিলেক্স 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 তুমি বহাচোন মই আছো নহয় তাতে একো চিন্তা কৰিব নালাগে মই আছো নহয় এতিয়া চিন্তা কৰিব নালাগে একদম চিন্তা নকৰা কিন্তু তুমি কোন তুমি ক'ৰ পৰা আহিছা আৰু দেশত কি আহিছা তুমি মোৰ ঘৰ শিৱসাগৰত গুৱাহাটীলৈ মোক মানুহ এজনে চাকৰি দিম বুলি মাতি অনা মই আহিছিলো তেতিয়া মানুহজনে মোক বেয়া ইংগিত দিয়াত মই তাৰ পৰা গাড়ী এখন ভাড়া কৰি পলাই গুচি আহিলো পিছত দেখিলো মানুহজনে মোক পিছা কৰি আহিছে আৰু তেতিয়াই মই গাড়ীখন আধা বাটতে থৈ মই আপোনালোকৰ ঘৰৰ ভিতৰলৈ সোমাই আহিলো মোক আজি ৰাতিটো আশ্ৰয় দিয়ক হ'ব তুমি চিন্তা কৰিব নালাগে তুমি আজি থাকা ইয়াতে কিন্তু তুমি কালি যাব লাগিব নিশ্চয় বিকাশ বিকাশ চিন্তু কি হ'ল দেউতা এওঁ কোন আলহী আলহী বিকাশ অঁ দেউতা আলহী আহিছিলে বজাৰলৈ যাবলৈ হ'লে ঠিক আছে দিয়ক মই বজাৰ কৰি আহোঁ হয় দিয়া আজি প্ৰায় এসপ্তাহে হ'ল তোমালোকক লগ পাই সঁচাই বৰ ভাল লাগিল ভাবিছো কালিলৈ যামগৈ হয় নেকি তুমি এনেকৈ যাব নোৱাৰা আমি যেতিয়ালৈকে নপঠা হয় নেকি তেনেহ'লে একেবাৰে থাকিয়ে যাওঁ নেকি মোক মানে আমাক এৰি যাবলৈ তোমাৰ অলপো বেয়া নালাগিবনে তোমাক মানে তোমালোকৰ এৰি যাবলৈ মোৰ সঁচাই বৰ কষ্ট হ'ব কিন্তু উপায়টো নাই উপায় কিবা এটা কৰিব লাগিব কি উপায় অঁ দেউতা এই কালিলৈ সীমা যাবগৈ তাকে চিন্তাও নাই এতিয়া ঘৰ সাৰা কাপোৰ ধোৱা ভাত বনোৱা এইবোৰ আমিয়ে কৰিব লাগিব আৰু উপায়টো নাই লোকৰ ছোৱালী ৰাখিবও নোৱাৰি বাৰু উপায় মই ভাবি থৈছোঁ তই বজাৰকে আনিলি নে নাই যাওঁহে মই এতিয়া আনিব তাক আহিব পাবহি আজি যা সি ভাল পোৱা বৰালি মাছটো লৈ আহিবি হ'ব দেউতা অঁ সীমা বা কোৱা বৰতা সীমা মই এটা কথা ভাবিছোঁ মই আকাশক লৈ তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছোঁ তুমি কিবা ক'বা আমাৰ ঘৰলৈ মোৰতো তেনেকুৱা কোনো ঘৰেই নাই বৰতা মা দেউতাও কোনো নাই সৰুতে মামাহঁতৰ ঘৰতে থাকি ডাঙৰ হৈছোঁ মামীৰ অত্যাচাৰত গুৱাহাটীলৈ চাকৰি বিচাৰি গৈছিলোঁ অঁ তেনেহ'লে তোমাৰ ওপৰতে কথা চব মানে বৰদেউতা মানে তুমি এইকেইদিনত আমাক বৰ আপোন কৰি তুলিলা সেই ভাবিছোঁ তোমাক একেবাৰে বোৱাৰী কৰি ৰাখিম বুলি ভাবিছোঁ যদিহে তোমাৰ কোনো আপত্তি নাই বৰদেউতা এনেকুৱা এখন ঘৰ পাম বুলি মই সপোনতো ভবা নাছিলোঁ মোৰ কোনো আপত্তি নাই
কিন্তু মোৰ দৰে কোনো কিছু নোহোৱা ছোৱালী এজনীক কোনে বিয়া কৰাব? এই অসম্ভৱ। কি অসম্ভৱ? দেউতাই কৈছে যেতিয়া। তোৰ কিবা ক'বলগীয়া আছে? নাই দেউতা, আপোনাৰ ইচ্ছা মানে মোৰ মানে আমাৰ ইচ্ছা। তই তাৰমানে বজাৰলৈ যোৱাই নাই এতিয়ালৈকে? যাওঁৱে মই এতিয়া। বিকাশৰ আপত্তি নাই যেতিয়া এতিয়া আকাশ মান্তি হ'লেই হ'ল। মানে বৰদেউতা? মানে তোমাক আকাশৰ লগত বিয়া পাতি দেউতা? অঁ দেউতা অঁ কি হ'ল তুমি আজি ষ্টেচনলৈ আগবাঢ়ি নগ'লা যে? এই যাব ওলাইছিলে, কথা পাতি দেৰি হ'ল। এওঁ এওঁ সীমা আলহী। বাৰু তোমালোক বহা, মই হাত মুখ ধুই ফ্ৰেছ হৈ লওঁ। যোৱা সীমা, তালৈ ধুনীয়াকৈ আটা দি একাপ লাল চাহ বনাই দিয়া আৰু সি ভাল পোৱা বিস্কুট থৈ দিছোঁ, তাক দিবা। ঠিক আছে দিয়ক বৰদেউতা। তুমি সিফালে চোৱা। এতিয়া কোৱা কি হ'ল? হোৱাকে একো হোৱা নাই, কিন্তু কিবা এটা যে হ'ব সেইটো খাটাং। এইবোৰ কি লাগিছা? বৰদেউতাই মোক বোৱাৰী কৰিব খুজিছে। হয় নেকি? এই ভাইটি মান্তি হৈছে নাই? হৈছে আকৌ, তাক সুধিহে ফাইনেল কৰিছে। এই বিষয়ে মোক দেখোন একো কোৱাই নাই। আৰু তুমি ক'ৰ কি কথা? বৰদেউতাই সকলো ক'ব। এতিয়া বৰদেউতাই মিটিং দিছে, তালৈ সকলোকে মাতিছে, বলক। হয় নেকি? ঠিক আছে ব'লা। দেউতা মাতিছিলা বোলে? দিছিলোঁ। শুন, মাৰ ঢুকোৱাৰ পাছত মই তহঁতক বৰ কষ্ট ডাঙৰ দীঘল কৰিছোঁ। এতিয়া মোক অলপ আৰাম লাগে। চিনটো কেতিয়া হ'ল? সি আহিব হোৱা নাই নেকি? চিনটো যোৱা 10 দিন মানেই হ'ল, কাইলৈ আহিব বুলি কৈছে। এৰা আমাৰে ভাগ্য, সি যোৱাৰ পাছত এওঁ ওলাই যায়। নহ'লে আমাৰ খোৱা বোৱা সকলো অসুবিধা হ'লহেঁতেন। আচ্ছা, মই সীমাৰ পৰিচয়টো ল'লোঁ, এতিয়া কিন্তু মই অলপ বেলেগকৈ ভাবিছোঁ কথা। সীমাই মোক কৈছে দেউতা ভাইটিৰ বিয়াখন পাতি দিয়া, পইচা পাতিৰ কথা অকণো চিন্তা কৰিব নালাগে, সকলো খৰচ মই বহন কৰিম। বিয়া? কাৰ বিয়া? ক'ত বিয়া? কেতিয়া বিয়া? আৰে মজা লাগিব দেই, বেয়া ফূৰ্তি কৰিম। এই ডাঙৰ দা, তুমি কেতিয়া আহিলা? চাওঁ মোলৈ কি আনিছা? আনিছো তোলৈ নানিলে শান্তি দিবিনে? বিয়া বিকাশৰ নহয়, সীমাক তোৰ কাৰণে বোৱাৰী কৰিব খুজিছোঁ। কিন্তু দেউতা, তইতো সন্মতি দিছিলে আগতে, এতিয়া আকৌ দাদাৰ পচন্দ আৰু অপচন্দৰ কথা আছে। তোৰ কিবা ক'ব লগা আছে? মই জানো তহঁতে মোৰ কথা কেতিয়া আপত্তি নকৰ, আৰু আজিলৈ কৰাও নাই। কিন্তু দেউতা বহুত সময় লাগিব দেউতা। নিশ্চয়, বিয়াটো একেদিনাই হোৱা বস্তু নহয়। আচ্ছা, তইতো কালি যাবিগৈ, তই যেতিয়া আহিবি তই ভাল আলোচনা কৰিবি। এতিয়া সভা ভংগ। Congratulations, brother. মোৰ যে ইমান ফূৰ্তি লাগিছে নহয়, কিন্তু এই বাজনীহে ক'ৰ কি কথা মই হ'লে একো বুজি পোৱা নাই। লাহে লাহে চব গম পাবি ৰ, আজিৰ পৰা আৰম্ভ হৈছেহে।